সাহায্য প্ৰদান কৰিব আমাৰ মাইক্ৰ' ফাইনেন্সৰ যিটো লোন ৰেহাইৰ প্ৰক্ৰিয়া বহু হাজাৰ কোটি টকাৰ প্ৰয়োজন হ'ব। আমি দুটা চৰণ ঠিক কৰি লৈছিলোঁ। এটা হ'ল যিসকলে নিয়মীয়াকৈ লোন ঘূৰাই দি আছে তেওঁলোকৰ বাকী থকা ঋণৰ অংশ বা 25,000 টকা যিটোৱে বেছি হয় যিটোৱে কম হয় সেইটো তেওঁলোকক আমি উভতাই দিওঁ। সেই অনুসৰি আমি 31 মাৰ্চৰ আগতে বা বহাগ বিহুৰ আগতে আমি প্ৰত্যেকখন জিলাত এই কাম হাতত ল'ম, য'ত 11 লাখৰ পৰা 12 লাখ মহিলাক সামৰি ল'ব। বাকী 12 লাখ মহিলা যি থাকি যাব 1 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকৰ বাবে এটা পৰ্টেল মুকলি কৰা হ'ব। সেই পৰ্টেলত তেওঁলোকে আবেদন কৰিব যে মই ঋণ ঘূৰাই দিব নোৱাৰোঁ, মোৰ ঋণটো মাফ কৰি দিয়ক। তেওঁলোকে সম্পূৰ্ণ মাফ পাব, কিন্তু তাত কেইটামান ক্ৰাইটেৰিয়া থাকিব, সেইকাৰণে আমি তেওঁলোকৰ আবেদন লৈ কৰিম। কিন্তু যিসকলে ঋণটো উভতাই দি আছে তেওঁলোকৰ আমি কোনো আবেদন লোৱা নাই, ডাইৰেক্টলি লিষ্টখন লৈয়ে পোনে পোনে আমি টকাখিনি মুকলি কৰি দিছোঁ। আৰু মই ভাবোঁ যে 15 এপ্ৰিলৰ আগতে 11 লাখ মহিলাৰ ওচৰ আমি গৈ পামগৈ। বাকী যি 11 লাখ মহিলা থাকি যাব তেখেতসকলে আবেদন কৰিব, আবেদনৰ ভিত্তিত কেইটামান ক্ৰাইটেৰিয়া থাকিব, সেইকেইটা চাই আমি পূৰা লোনখিনি ঘূৰাই দিম। আৰু এটা কথা সোধোঁ যে আপোনালোকে